চিপাঝাৰত পথ নিৰ্মাণত লুণ্ঠন ৰাজ চলিছে প্ৰভাৱশালী ঠিকাদাৰৰ। চিপাঝাৰ লোক নিৰ্মাণ বিভাগৰ ছত্ৰছায়াতে চলিছে এই লুণ্ঠন ৰাজ। নিমাত চিপাঝাৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা। চিপাঝাৰত মাত্ৰ 6 মাহ নহওঁতেই ভাগিল 3,21,00,000 টকীয়া নতুনকৈ নিৰ্মাণ কৰা পকী পথ। SOPD আঁচনিৰ অধীনত নিৰ্মাণ কৰা জলজলি পাথৰিঘাট গড়কাপ্তানি পথৰ লুজাৰাত ভাগিল নতুনকৈ নিৰ্মাণ কৰা পথটি। এটি স্লেট কালভাৰ্টৰ কাষত সংস্থাপন কৰা গাইড খুঁটাও উভালি পৰিল। পথৰ দুয়োকাষে বগা ৰঙৰ আঁচ টানি দিব লাগে যদিও তাকো পকী পথটিত নকৰাৰ অভিযোগ ৰাইজৰ। চাইড বামৰ ক্ষেত্ৰতো সামান্য মাটি দি দায়িত্ব সামৰিলে প্ৰভাৱশালী ঠিকাদাৰ প্ৰভু আগৰৱালাই। পৰিতাপৰ কথা যে স্লেট কালভাৰ্ট নিৰ্মাণৰ সময়তে মাটি ভৰাবলৈ কুলসী নদীৰ এটি মথাউৰি খান্দি আনি পথ নিৰ্মাণত ব্যৱহাৰ কৰে যদিও বৰ্তমান খন্দা মথাউৰি উন্মুক্ত অৱস্থাত আছে। ঠিকাদাৰে খন্দা মথাউৰি পুনৰ মেৰামতি কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত তাক নকৰাৰ অভিযোগ ৰাইজৰ। অতি নিম্নমানৰ পথ নিৰ্মাণ কৰি ৰাইজক আভুৱা ভাৰিলে ঠিকাদাৰ প্ৰভু আগৰৱালাই। এই ক্ষেত্ৰত এক তদন্তৰ দাবী জনাইছে ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ 24। ৰাস্তাটোৰ বিষয়ে এইটোৱে কম, তাৰমানে আমাৰ এতিয়া মাথাউৰিটো ভাঙি গৈছে আৰু মানে চাইড পোষ্টগিলা ভাঙি গৈছে আৰু মানে ৰাস্তাটো খৰাখৰি হৈ গৈছে। এতিয়া আমাক মানে ৰাস্তা এইখিনি বনাই দিব লাগে তেওঁলোকে। বনাব 6 মাহ মান হৈছে। হয়, গোটেই ভাঙি গৈছে, ৰাস্তা ভাঙছি, মাথাউৰি ভাঙছি, তেনেকৈ কাটি আনিছে, ৰাস্তা বনাই দিছে ইফালে। মানে মানুহ আপডাউন কৰাৰ কাৰণে কাটি আনিছে। এইফালেতো মানে দলঙৰ কাম কৰি আছে, ৰাস্তা কাম কৰি আছে কাৰণে সেইটো মানে মাথাউৰিটো কাটি আনি পেলাই মানে হেৰি কৰিছে। পিছত বনাই দিম বুলি কৈছে তেওঁলোকে, এতিয়ালৈকে বনাই দিয়া নাই। ময়ো কৈছিলোঁ, অনুৰোধ কৰিছিলোঁ তেওঁলোকক যে এইখিনি কাম সম্পূৰ্ণ কৰি দি, তেওঁলোকে মানে কৰি নিদিলে কামটো। ঠিকাদাৰে মানে এনে ধৰণত কাম কৰিছে, এতিয়া মানে হেৰি কাৰণে কৰিছে মানে কামবিলাক এতিয়া ভাল হোৱা নাই, কামবিলাক তেনেকৈ থৈ গৈছে। চাইডৰ কামটো ঠিক হোৱা নাই, পোষ্টবিলাক উঘালি পৰিছে। গাড়ী ঘোঁৰা আহিলে মানে ভয় লগা হৈ আছে। এইটো মানে আমাৰ নদীটো মানে পানীটো হেৰি কৰি আছে, সেইটো কাৰণে মই গাড়ী চাড়ী আহিলে ভয় লগা হৈ আছে। খহি গৈছে। মই মানে এই সন্দৰ্ভত মানে হেৰি কৈছোঁ, মানে ৰাস্তাটো মানে কামখিনি ক্লিয়াৰ কৰি দিব লাগে অতি সোনকালে তেওঁলোকে। সেইটো ৰাস্তাটো বহুত অসুবিধা হৈছে। তাৰমানে এনেকুৱা হৈছে, ৰাস্তাটো যিবিলাক চাইডত খুটা পোষ্টবিলাক ফুটিছে, পোষ্টবিলাক ভাঙি এইবিলাক উঘালি গৈছে আৰু চাইড বামবিলাক বনোৱা নাই। আৰু এতিয়া বহুত খোলাই এইবিলাক হৈ আছে, মানুহবিলাকৰ অসুবিধা আছে। নতুন ৰাস্তা এটা এনেকুৱা যদি মানুহবিলাক পৰি যায় বা গাড়ীবোৰ আহি থাকে, বহুত গাড়ীবোৰ আহি থাকে, আৰু যিটো বগা চিন দিব লাগে ৰাস্তাৰ, সেই চিনটোও দিয়া নাই। এতিয়া খুঁটাবিলাক এইবিলাক বাগৰি আছে, খুঁটা এনেকৈ ৰাস্তাটোতে বনাই থৈ গৈছে। তেওঁলোকে বহুত আটপানি কৰিছে ৰাস্তাখিনি বনাওঁতে। ৰাস্তাটো বনোৱা আজি 6 মাহে হোৱা নাই, কিন্তু তথাপিতো এইখিনি বাকীখিনি কাম ক্লিয়াৰ হৈছে নহৈছে এইটো নাজানো, কিন্তু আমাৰ এইখিনি কাম বহুত বাকী থাকিল। গতিকে এইখিনি কাম আমাক ক্লিয়াৰ কৰি দিব লাগে অতি সোনকালে। ৰাস্তাটো আজি 6 মাহ হ'ল, ধৰা 6 মাহ কাম কৰোঁতে 2-3 মাহ লাগিছে। 2-3 মাহ লাগিছে। মথাউৰিটো খান্দিছে, কিন্তু খান্দি আনি ৰাস্তাত পেলাইছে, কিন্তু মথাউৰিটো বান্ধি দিয়া নাই। তাৰমানে তেওঁলোকে বান্ধিম বুলি কৈছে, কিন্তু বান্ধি দিয়া নাই। তাৰমানে কি ক'ব এতিয়া যে ৰাস্তাটোৰ বিষয়ে আমাৰ কথা হ'ল, মানে ৰাস্তাটো আমাক ভাল লাগে, আৰু যিটো এতিয়া বগা চিন দিব লাগে সেইটো দিয়া নাই আমাক। আৰু খুঁটাবিলাক উঘলি পৰিছে, এই খুঁটাবিলাক আমাক বনাই দিব লাগিব, আৰু চাইড বামটো আমাক বনাই দিব লাগে। এইটোতো 3 কোটিৰ অধিক টকা আছিলে এই ৰাস্তাটোত। এইটোৰ বিষয়ে নাজানো কিমান কোটি টকা আহিছে, কিন্তু এই তেওঁলোকেহে জানিব, ঠিকাদাৰে জানিব বা ময়ে জানিব। আমি এই বিষয়ে একো নাজানো। তাৰমানে এতিয়া চৰকাৰক কি আবেদন জনাব? এই তদন্ত বিচাৰিব নেকি? উপায় নহ'লে তদন্ত বিচাৰিব লাগিব, কাৰণ আমাৰ ৰাস্তাখিনি ক্লিয়াৰ লাগে। আৰু মথাউৰিটো এনেকৈ পানী আহিলে চিধাই গুচি যাব, ভাঙা জেগা দি গুচি যাব পানীটো। গতিকে মথাউৰিটো আমাক ক্লিয়াৰ কৰি দিব লাগে, আৰু চাইড বামখিনি বান্ধি দিব লাগে, আৰু খুঁটাৰ পোষ্টবিলাক ঠিক কৰি দিব লাগে। বনোৱা নাই তেওঁলোকে।